KAC pen Mine and Mineral Assam State Government ang board Prabjin pen SOP Chitok Ponpo. Non kevang di suri hini ra inkoy ra hini MSC kilik ballot paper pensi kilik pado ponpo. Non kasilam bom 4 line atwar chukumar apan kinep kang hupon abang pu inut apran kedam. Karbilongri abirta kilang rad doan pan kardom pacer iklo kardom. Pini karbilongri abirta kethan ponji abang nili sami kabin ceron pini birta angton jupanik sena. Karbi Anglong Hini District Apartment KAC Lapen Assam Mine and Mineral Minister Jogen Mohanatum Angbong Difu Eberantum along RC Jit Kaching Kichitan Pado Ponlo. Lasu Kaching Kichitan Pon along Assam Mine and Mineral Jogen Mohan MP Horan Singh Bay Assam Deputy Speaker Dr. Numol Mumin MLA Dorsing Ronghang Bidasi Inglang Rupsing Teron KAC CM Dr. Tuliram Ronghang EM MSC Lapen Hini District DCSP Pen Forest Department Officer Atum Chitongdun. Kidam tang an aningkanta State Gov Atum KAC Apan Mine and Mineral Ajakong Piponpe. Bonta non pen ke State Gov Atum Lasu Ajakong KAC Apan ang Pipon Tanglo. Assam Mine and Mineral Minister Jogen Mohan pen pini mesen pen chingki chithan ponlo. Lapen non ni thom ni pli angbong lasu aputak SOP chitok pon po pusi KAC CM Dr. Tuliram Ronghang Prenke Thengno ningjip pon. State government Mines and Mineral meeting SOP আমি আলোচনা কৰিছো আৰু আমাৰ গাৰ্জেন মন্ত্ৰী লগতে আমাৰ Deputy Speaker Ranghor আৰু বিধায়কসকল আছে কাৰ্বি আংলঙৰ ডিমা হাছাও আৰু Principal Secretary Mines and Mineral আৰু লগতে ফৰেষ্টৰ PCCF এইখিনি আহি আমি কাৰ্বি আংলঙৰ Mines and Mineral SOPD আৰু ডিমা হাছাও তিনিটা বনোৱা স্বাৰ্থত আজি আলোচনা কৰিছে অলপ আলোচনা কৰি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু ষ্টেট গভৰ্ণমেণ্ট এই গোটেইখিনি আলোচনা কৰি সিদ্ধান্ত কৰা হৈছে 3 দিন ভিতৰত SOPD ফাইনেল কৰা হ'ব তাৰপিছত আমি মাননীয় চিফ মিনিষ্টাৰ লগত লৈ ফাইনেল কৰা হ'ব SOP মতে অট'নমাছ কাউন্সিলৰ পাৱাৰ দিয়া হৈছে মাইনছ এণ্ড আগত যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাইনছ মিনেৰেল ডিপাৰ্টমেণ্ট আমাক পাৱাৰ দিয়া নাই এতিয়া আজি অলপ আলোচনা কৰি আমি গোটেইখিনি পাৱাৰৰ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ডিমা হাছাও অট'নমাছ কাউন্সিলৰ আমাৰ পাৱাৰটো অৰ্পণ কৰা হৈছে Karbi Anglong Autonomous Council Pen NOC Pitek Thetik ke State Gov Atum Karbi Anglong Angkang along Mine and Mineral Aputak Tang Asaita Deng Ponpe. La penon la so kaching wai pon along KAC Atum Pen Lam Kachitan Kachikroy Pon Atengsi SOP Chitok Ponlo. La so SOP Prabjin Pen Assam Chief Minister Pen Chinki Pon Thupo. KAC Apan 70% Pipon Po. Government atum 30% an si longchot polasi Karbi Anglong ta non pen la an sose kaching thur dun po pusi Assam Mine and Mineral Minister Jogen Mohan pen Prenke Athengno lamjai pon আমাৰ যি দুখনিয়াতে হিল ডিস্ট্ৰিক্ট আছে এতিয়া কাৰ্বি আংলং আৰু ডিমা হাছাও মাইনছ এণ্ড মিনাৰেলৰ বিশেষকৈ মেজৰ মিনাৰেলছৰ আমি এটা SOP কৰিবলৈ গৈ আছোঁ আজি গোটেই ডিটেইলছ আমি আলোচনা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোৱা 3 ডিচেম্বৰ তাৰিখে আমাৰ ইয়াৰ দুজন CM MLA MP আমাৰ মাইনছ এণ্ড মিনাৰেলৰ অফিচাৰ সকলোৱে এটা বৈঠক হ'ল আৰু তাতে তেখেতে এটা ক'লে যে এখন ইয়াতে কাৰ্বি আংলঙতে সকলোৰে উপস্থিতিত এটা আলোচনা হ'ব লাগে এটা SOPৰ কাৰণে আমি যিটো ড্ৰাফট আমাৰ SOP আছিল ড্ৰাফট SOPটো আমি আজি ডিটেইল ডিসকাশন হৈছে আৰু ইয়াতে দুটামান এমেন্ডমেন্ট আহিছে আমি 3 দিনৰ ভিতৰত আমি ইয়াৰ এটা ফাইনেল ড্ৰাফট আমি কৰিম আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এপ্ৰুভেল হোৱাৰ পাছত এখনে আমি SOP মতে আমি নেক্সট আমাৰ যি মাইনছৰ যিখিনি প্ৰবলেম আছে ইয়াতে লিগেলাইজ হ'ব ইয়াতে বহুত কাউন্সিলৰ বহুত ৰেভিনিউ আহিব আমি আগতে 60-40 আছিল ৰয়্যালিটি এতিয়া আমি 70% কাউন্সিলে পাব 30% গভৰ্ণমেণ্টে পাব এটো ডিসিশন হৈছে আৰু যেটো NOC আমি সাৰ্টিফিকেট ইস্যু আছিল এটো 15 দিন আমি ভাবিছিল এতিয়া আমি তেওঁলোকৰ ৰিকুৱেষ্টত আমি অলপ বঢ়াই দিম এক মাহলৈকে এনে ধৰণে বহুখিনি কথা আলোচনা হোৱাৰ পাছত এখন সুন্দৰ SOP হ'ব যেটোৱে ইয়াতে বহুত পসিবিলিটি আছে মাইনছৰ মেন মিনাৰেলছৰ এইখিনি আমি ৰাজ্যখনৰ উন্নতি হ'ব আৰু ইয়াৰ ডেভেলপমেন্টত বহুত ইকোনমিক্যালি
এইখন বহুত ওপৰলৈ আহিব যাৰ ৰয়েলিটি আমি বহুত আশা কৰিম ইয়াতে 70% ৰয়েলিটি পালে ইয়াতে বহুত ডেভেলপমেণ্ট আহিব এই কাউন্সিলৰ ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ গতিকে এইটো খুব ভাল আজি সকলোৱে এইটো কাউন্সিলৰ কাৰণে খুব ভাল খবৰ গতিকে আমি সকলো ৰেগুলাৰাইজ হ'ব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমাৰ গভৰ্ণমেণ্টে যেনেকৈ যেনে পাৰ্মিশ্যন আনিব লাগে ইতিমধ্যে আহি যাব গতিকে আমি ভাবোঁ যে ইয়াতে যিহেতু এইটো ইণ্টাৰেষ্টেড ছাবজেক্ট নাছিল মাইন্স এণ্ড মিনাৰেল সেইকাৰণে আমি যিহেতু ইয়াৰ পৰা NOC নোলোৱাকৈ কাউন্সিলৰ পৰা আমি একো কাম নকৰিম মানে ইয়াতে NOC থাকিব তেওঁলোকে যেনেধৰণে ইয়াতে মাইনিং কৰিব কোনোবা এজেঞ্চিয়ে তেওঁলোকক যদি ইয়াতে তেওঁলোকৰ নিয়মত যদি ফ'ল' নহয় কাউন্সিলৰ নিয়ম ইয়াত কিবা এফেক্ট হয় তেতিয়া লগে লগে তেওঁলোকে কেঞ্চেল কৰি এনেকুৱা ধৰণৰ কণ্ডিশ্যন আমি ইম্প'জ কৰিছোঁ গতিকে খুব ভাল খবৰ আছে গতিকে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে এতিয়া আজি মাইন্স এণ্ড মিনাৰেলৰ এখন সুন্দৰ SOP আমি 3 দিনৰ ভিতৰত আমি আপোনালোকক এইখিনি জনাব পাৰিম নেক্সট ডিটেইলছ ধন্যবাদ Matijong ni pai krek thomani KAC sai hemalong non kebangji MAC kilik ke do phutak breakjam rat chari atum pen mai ingni pon Laso mai long MP Horan Singh Be CM Dr Tuluram Ronghang MLA Bidal Singh Ingleng Dor Singh Ronghang Rup Singh Teron Lapen EM MAC CPI ML pen Robi Kumar Pangcho APSLC pen Angtong Intikathar ASDC pen Ramsing Terang Lapen Sonat Terang NPP pen Welcome Teron Lapen Hini District ATC pen SP atum Chitongdun atum Chinki Chithan Lapen Chedon Sar pen non kibang GMAC kilik ahot EVM machine ballot paper pen si kilik asai pado ponji aphan chiparai pon lo lasi non kibang GMAC candidate aphan ballot paper pen si vote jok ponlong po Non 4 line atwar kasilam pon bom pen penang an alam klang pon lo kidam tang Matijong ni phai kyap ani Dogmuka police station kaparlo dongha pen inut Asok Yadav aphan pangthek the tum nep inghu pondet lo Asok Yadav alangli Skylark company arong Achokumar non alangli 4 line atwar kasilam bom alangli cyclone bom lo Asok Yadav aphan kiloji aphan tangka lak thongkep kehang pon pangthek the tum kinep kang hu pondet atum kehang ate tangka ki piji aphan chisiklo bonta laso hut keton kelang atum keton pak ajo police lapen kinep kang hu pon atum chiti kheng dut laso ka chiti kheng along kinep kang hu pon abang phu adim along mat aprandam juilo laso hut ibong pistol lapen amu kereng amu long pon lapen Asok Yadav aphan pajok pon long lo laso phu thaknon keton kilang atum lardak alam kilongji aphan cyclone pon bom lo 10 তাৰিখে পুৱতি নিশা লক্ষ্য টকবি গাঁৱত থকা এটা ষ্ট'ন কোৱাৰী স্কাইলাৰ্ক কোম্পানী ষ্ট'ন কোৱাৰীৰ পৰা এজন তেওঁলোকৰ মেকানিকৰ কিডনেপ কৰিছিলে কিছুমান দুৰ্বৃত্তই কিডনেপ কৰাৰ পিছত তেওঁলোকৰ পৰা এক্সটৰ্চন মানি ডিমাণ্ড আহিলে ডিমাণ্ড কল কৰিলে আমি সেইমতে ৰিপৰ্ট পোৱাৰ পিছত আমি তেওঁলোকৰ যিখিনি কৰিব লাগে কৰণীয় হিচাপে পুলিচৰ আমি টেকনিকেল ইনপুটৰ টেকনিকেল সহায় ল'লোঁ আমাৰ এক্সপাৰ্টৰ এই সহায়ৰ পিছত আমি গম পালোঁ যে আজি তেওঁলোকে এটা ডিলিং কৰিব মানুহজনক এৰিব আৰু পইচা ৰিচিভ কৰিব সেইমতে আমি অপাৰেশ্যন প্লান কৰিলোঁ অপাৰেশ্যন প্লান কৰি আমাৰ অপাৰেশ্যন গ্ৰুপ 4টামান আছিলে আমাৰ DSP হেডকোৱাৰ্টাৰ এনেকৈ OC বকলীয়া তেওঁলোকে লিড কৰিছিলে অপাৰেশ্যনটো লিড কৰি তেওঁলোকে যেতিয়া ডিলিং এটা জেগা দিছিলে কানিয়া ইংটি গাঁও বুলি সেই গাঁৱত পইচাটো ৰিচিভ কৰাৰ কথা আছিলে ইতিমধ্যে আমাৰ গ্ৰুপ সোমাই গৈছিল তাতে তেওঁলোকে পইচাটো ৰিচিভ কৰিবৰ সময়তে আমাৰ পুলিচৰ লগত তেওঁলোকৰ এনকাউণ্টাৰ হয় এনকাউণ্টাৰত এজন ঢুকায় কিন্তু আমি সৌভাগ্যক্ৰমে আমি ভিক্টিমকো ৰিকভাৰ কৰিব পাৰিলোঁ আৰু এতিয়া অপাৰেশ্যন চলি আছে আমি বাকী কেইজনকো আমি ট্ৰেক কৰিবলৈ ট্ৰাই কৰি আছোঁ খুব অতি সোনকালে আমি আশা ৰাখিছোঁ বাকী কেইজনক আমি ধৰিবলৈ পাৰিম কিবা আৰ্মছ ৰিকভাৰী হৈছিল আৰ্মছ ৰিকভাৰী পিষ্টল এটা পোৱা গৈছে যিজন দুৰ্বৃত্ত ঢুকাইছে তেখেতৰ পৰা আৰু এমুনেশ্যনো পাইছোঁ আমি 48 ৰাউণ্ড কিবা সংগঠন জড়িত আছিল এতিয়াই ক'ব পৰা হোৱা নাই তেওঁলোকে কাৰণ যেতিয়া পইচাৰ ডিমাণ্ডটো আহিছিলে তেওঁলোকে কোনো সংগঠনৰ নাম লোৱা নাছিলে আমাক ডাইৰেক্টলি কোম্পানীৰ ফালৰ পৰা কোৱা হোৱা নাই যদিও আমি টেকনিকেল ইনপুটৰ পৰা যিখিনি খবৰ পাই আছিলোঁ আমি ইণ্টাৰচেপশ্যনৰ পৰা আদিটো গোটেইখিনি কিন্তু তেওঁলোকে কোনো ধৰণৰ সংগঠনৰ নাম লোৱা নাছিলে আৰু আপোনালোকে জানে এতিয়া কি কোনো সংগঠন এক্টিভ সংগঠন নাই ইয়াতে কাৰ্বি আংলঙত সেই গতিকে আমি ভবা নাই কোনোবা দুৰ্বৃত্ত হ'ব নিশ্চয় চাগে বা
আগতে কোনোবা চাৰেণ্ডাৰ কৰা ব্যক্তিও হ'ব পাৰে আমি এইখিনি ভেৰিফিকেশ্যন এটা কৰি আছোঁ এদিন বা দুদিনৰ পিছতে আপোনালোকক আমি জনাব পাৰিম পৰিমাণ তেওঁলোকে প্ৰথম 30 লাখ টকা বিচাৰিছিলে 30 লাখৰ পৰা হয়তো তেওঁলোকৰ লগত কিবা এটা নেগচিয়েশ্যনত আহি খুব কম এমাউণ্টতে তেওঁলোকে এৰিবলৈ চেষ্টা কৰি আছে গ্ৰুপটোৰ এতিয়া সম্পূৰ্ণ ক'ব পৰা হোৱা নাই কিন্তু ভিক্টিমৰ পৰা আমি যিখিনি খবৰ পালোঁ যিজন ব্যক্তিক তেওঁলোকে কিডনেপ কৰিছিলে কিডনেপ কৰাৰ পিছত আমিতো ৰিকভাৰ কৰিছোঁ ইতিমধ্যে তেওঁ সোধপোছৰ পৰা গম পোৱা গ'ল তেওঁক 4জন ব্যক্তিয়ে ৰাখিছিলে Pini birta pas kang ton pot iglo dome thak me kardom